তো হেল্ল' গাইজ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আৰু মই মাজুলী যাব ৰেডি আৰু মানে আমি পল্টন বজাৰলৈকে যাম। তাৰপৰা আমি লখিমপুৰ, তাৰপিছত দেৱত্তম ছাৰ আহি আছে, আমি পল্টন বজাৰত লগ হ'ম আৰু ৰেডি। নমস্কাৰ, ভাইটিক আমি বিচাৰি দিলোঁ। আমাৰ দেৱত্তম ছাৰ একেলগে যাব। দেৱত্তম ছাৰ আহি আছে, গুৱাহাটী পালে নেকি, ট্ৰেইনত যাব একেলগে। আপোনাক সকলোৱে সহযোগ কৰিব। নমস্কাৰ। তো লগ পাই আছোঁ গুৱাহাটীত। ৰেডি বঢ়িয়া। আৰু আমি ঘৰৰ পৰা আহি দাদা তাৰ অফিচ আহি পালোঁ। মানে আমি ইয়াৰ পৰা আৰু বেছি দূৰ নহয়। বাকী আড্ডা নেকি চব? লখিমপুৰ কেনে যাবি? একদম যাম আৰু যাম যেতিয়া আৰু যাই থাকিম আৰু য'তে বা ত'তে। আড্ডা খতম হ'ল আমাৰ, এতিয়া ট্ৰেইন টাইমৰ কাৰণে ৰখি আছোঁ। দে আৰু ফাইনেলি আহি পালোঁ গুৱাহাটী ষ্টেচন, পল্টন বজাৰ ষ্টেচন। তো ছাৰক এতিয়া লগ পাই আছোঁ আমি। তো চাই থাকিব ভিডিঅ'টো শেষ হ'লে। ভৰালি না ভিডিঅ' বনাত ব্যস্ত নেকি? তহঁতে ক'ত যাবি? চিলাপথাৰ। আমি লখিমপুৰ যাম নেকি? জাৰ্ণি একেলগে কৰিম। হেল্ল' গাইজ। ভালে আছে? আৰু আহিলোঁ দিয়ক, গৈ আছে নাপো এই তোৰ ব্লগত। অঁ বঢ়িয়া। আমি গৈ আছোঁ লখিমপুৰ, আৰু লখিমপুৰত গৈ আমি কৰিম উৎপাত। এয়া অসীম, এয়া বিবেক, এয়া মই, এয়া আমাৰ নীৰৱ বডি বিল্ডাৰ। এয়া হ'ল আমাৰ পেট্ৰি। মই এনেকুৱা মানুহৰ ডায়েবেটিছ ঠিক কৰিছোঁ, যাৰ ধৰক প্ৰথম ছমাহ এবছৰ ডায়েবেটিছৰ ইমান বাঢ়ি গ'ল যে মানে আমাৰ দুঘণ্টা নীৰৱ লগ পাই ভাল লাগিলে দেই। আপোনাৰ মই ভিডিঅ' চাই থাকোঁ, মেছেজ কৰিছিলোঁ, মই মেছেজ পাই কৰোঁ আপোনাৰ ভিডিঅ' একদম। মই একচুৱেলি মেমো চাই আপোনাৰ থেংক ইউ মেম নহয়, ভণ্টি 10টা বাজিল, আমাৰ খানা আহি গ'ল। হেল্ল' নীৰৱ দাহে আছে। উপায় নাই, ট্ৰেইনৰ জাৰ্ণি গতিকে খাবই লাগিব। ভাল হৈছে না খানা? খানা কেনেকুৱা হৈছে নীৰৱ দা? ট্ৰেইনৰ খানা কি ক'ম, মোটামুটি মোটামুটি চিকেন আছে, বঢ়িয়া। তাৰ পৰা অলপ পইচা উলিয়াই আছে। মই যে পইচা যে খুজি আছোঁ পৰা মই চাব বিচাৰিছোঁ যে মানুহৰ কিমান ইচ্ছা আছে। এই পৰা পইচা লৈছোঁ, এই মাহিৰ পৰা পইচা, এই পৰা পইচা কৰিব লাগিব বাৰু। সেইবিলাক পইচাটো মই চবৰে পইচা ঘূৰাই সেইকাৰণে ঘূৰাই নাই চাইছোঁ কাৰটো নকাট সেইটো মই জানো। টোটেল মানে অলমষ্ট পঢ়াইছোঁ। এই বাপেকক এতিয়াও বাপেকক পাপাক হেৰি কৰি বাপেকে 1 টকা পইচা নাখালে, দেউতাও পইচা দিম, দেউতাও শিকাই দিছে। এই ল'ৰাটোৱে দেউতাকৰ মাকৰ ঘৰৰ যিমান অসুবিধা থকা স্বত্বেও এইখন আহিব ইচ্ছা কৰিছে। এই মানুহৰ ইচ্ছা আছে আৰু গম পাইছে যে আহি আছে কোন? নীৰৱ দা। এই নীৰৱ দা যেতিয়া আহি আছে ইচ্ছা কৰা অকল মোৰ কাৰণে এখন আহিব। ফাৰ্ষ্ট মই আছিলে নেকি গ্ৰুপত ছাৰ? ফাৰ্ষ্ট ই আহিছে, ফাৰ্ষ্ট মই গ্ৰুপত গ্ৰুপত দাম পইচা কৈছোঁ নহয় নীৰৱক, কৈছোঁ নহয় ইয়াত মই অসমক নীৰৱ দা আহিছে। মই যাম নাই থেংক ইউ। অ'কে, তুমি আহিছা, তোমাৰ অহাৰ কাৰণেও বুজি পাওঁ। বাকী মানুহে ভাবি আছে ন। থেংক ইউ, ৱেলকাম ছাৰ। মই কওঁ দেই 2 এষাৰমান। চলটো বহুত ভাল চলি, বহুত কষ্ট কৰি চলি, সেইকাৰণে তোৰ ভাল হ'ব যে মই আশীৰ্বাদ কৰিছোঁ, বুজিছে না? থেংক ইউ। এইটো গিফ্ট, এইটো গিফ্ট ছাৰৰ ফালৰ পৰা। বাকী কেনেকুৱা লাগছি? ঠাণ্ডা লাগছে যাৰ কিবা দেখোন মেডিকেলৰ কাপোৰ আনবা হা? এচি দিছে তোমাৰ তামাম ঠাণ্ডা।
কিয় মেডিকেলৰ কাপোৰ আন পায় হা সঁচাই ডেড বডি দেখা আন পাই তাকেইতো ডক্টৰ মানুহ আছে ইনকে তোমাৰ ঢাকি থলি ৰাতি তোমাৰ জীৱন বাইদেউ কেনেকুৱা এক্সপিৰিয়েঞ্চ চব ব্যস্ত নিৰদা একদম বঢ়িয়া কম্বল খানাটো নেক্সট টাইম যদি চেঞ্জ কৰে আৰু ৰেলৱে ডিপাৰ্টমেণ্টে এই কম্বল খান মই সেইকাৰণে বগাৰ মাজত ৰঙাটো ৰাখি দিওঁ তাকেইতো গম নাপায় কাপোৰ বিজনেছ তাৰ গুড নাইট কি যিয়ে নহওক মই এটা কথা ক'ম মানে ৰেলৱে ডিপাৰ্টমেণ্টত মানে এই কাপোৰখন নেদবোৱা মানে একদম বেয়া দেখি একদম বেয়া দেখি মৰা মানুহ কাপোৰ নাপায় ডেড বডি পেল থৈ দিয়া একদম ভয়ে লাগি যায় এইটো জানৰ নেক্সট টাইম চেঞ্জ হৈ যায় আৰু ৰাতিপুৱা 4টা বাজিছে মানে একদম বস্তু চস্তু লৈ একদম উপায় নাই লখিমপুৰ আহি পালোঁ আৰু চাৰাত নামি আছে দেখুৱাইছোঁ ভিডিঅ'টো এইফালে লখিমপুৰ ইয়াত আজি থাকিম মানে ভিতৰত গৈ দেখুৱাইছোঁ একদম পূৰা মিউজিয়াম এইটো পুখুৰী খানতে ওলোৱা আমাৰ গাঁৱতে পুখুৰী খানতে এইটো ওলাইছিলে আৰু এটা বস্তু ওলাইছিলে সেইখিনি আছে এই ভিতৰত আছে গুড মৰ্ণিং ৰাতিপুৱা ঠাণ্ডাত গা পা ধুই ল'লোঁ বহুত ঠাণ্ডা আৰু আমি আজি 4টামান বজাত আহি পালোঁ আৰু আমি য'ত আছোঁ ভিডিঅ'ত দেখুৱাইছোঁ মানে হাউচটো একদম বেলেগ ইউনিক মানে কি ক'ম আৰু ভাষা নাই একদম দেখি বহুত ভাল লাগিছে চাই থাকিব আপোনালোকে প্ৰথমতে দেখাইছোঁ আপোনালোকক এইখন হ'ল চাইকেল গেট চাইকেলৰ আৰ্হিত বনাইছে একদম মানিব লাগিব তো গেটখন বন্ধ কৰি থৈ দিওঁ মানে এৰিয়াটো মানিব লাগিব ক'ব লাগিব মানে একদম বেলেগ আৰু একদম কি ক'ম আৰু আপোনালোকে চাওক এইটো ঘৰ দাদাৰ আৰু এইফালে আছে পুখুৰী আৰু আমি যদি যাওঁ তো চাই থাকিব ছাৰ ওলাইল ছাৰ গুড মৰ্ণিং এইটো 12 মাহে লগা নেমু আৰু এই এৰিয়াটো চাওক কি নাই কি নাই আমি ৰাতিপুৱা গা পা ধুই ইয়াত জুই পলোঁ মানে এইটো এটা ঘৰ মানে পুখুৰীৰ মাজতে এনেকৈ বনাইছে আৰু জুই পোৱা ঠাইখিনি চাওক একদম কি ক'ম আৰু ভাষা নাই এই চাওক জুই ৰাতিপুৱা আমি গা পা ধুই জুই পলোঁ আৰু পৰিৱেশটো আজি গোটাই দেখুৱাম ভিতৰতো ক'লে একদম চাব লাগিব এৰিয়াটো চাওক তো গাইজ এতিয়া আমি ওলালোঁ এটা ৱাটাৰফল চাবলৈ আমি ইয়াৰ পৰা তো আৰু বেছি দূৰ নহয় 1 ঘণ্টামানত পাম বুলি কৈছে 40 কিলোমিটাৰমান হ'ব আমি আহিবালোঁ বৰ্তমান বগী নদী পদুমী আই থান ধুনীয়া মন্দিৰ এইটো আৰু গাইজ ফাইনেলি আমি আহি পালোঁ মানে ইয়াৰ পৰা আমি ট্ৰেকিং কৰিম 3 কিলোমিটাৰমান মানে ওপৰত এটা ধুনীয়া ৱাটাৰফল আছে বুলি কৈছে আমি তালৈ গৈ আছোঁ আমাৰ দলটোত টিমটোত বহুত মানুহ আছে তো চাই থাকিব অলপ অলপ ৰ'দো দিছে মানুহ চবে ট্ৰেকিং কৰিব চব জোচ
পাইছিল নে আগতে এনেকুৱা এক্সপিৰিয়েঞ্চ আগতে বঢ়িয়া খতৰনাক এক্সপিৰিয়েঞ্চ আৰু নোৱাৰোঁ আৰু মই বিগ বেগ কেনেকুৱা বঢ়িয়া খতৰনাক নে এতিয়াও এনেকুৱা ট্ৰেকিং কৰা নাছিলোঁ আৰু একদম হাবিৰ মাজেৰে কোনো ৰাস্তা নাই বুলিয়ে ক'ব পাৰি এতিয়া আকৌ যাব লাগিব ৰাস্তাটো আহি পাই গ'লোঁ অলপমান শিল পানী কম অৱস্থা ঠাণ্ডাত গৰম লাগি গৈছে একদম অৱস্থা নাই আৰু কি ক'ম আৰু যাব লাগিব আৰু ৱাটাৰফলটো চাবলৈ চাওঁ আৰু কিমান যাব পাৰোঁ দেখুৱাই আছোঁ অ' মাই গড ৰাস্তাই নাই শিলৰ ওপৰেদি যাব লাগিব জঁপিয়াই জঁপিয়াই বাপ্পাই ঐ নেক্সট লেভেল একদম খতৰনাক কি ক'ম ৰাস্তাই নাই জয় শ্ৰীৰাম জয় শ্ৰীৰাম হৰ হৰ মহাদেৱ জয় শ্ৰীৰাম জয় শ্ৰীৰাম কেনেকৈ উঠি আছে মানুহ চাওকচোন এবাৰ হৰিমায়া কচলি হ'ল নেক্সট লেভেল ৰাস্তা বাপ্পাই ঐ খতৰনাক এক্সপিৰিয়েঞ্চ ইমান কষ্ট মূৰত অ' মাই গড ফাইনেলি ইমান কষ্ট মূৰত ৱাও পাই গ'লোঁ ইয়াত পাপ্পাই অ' মাই গড ৱাও ইমান কষ্টৰ মূৰত আহি পালোঁ ফাইনেলি পইণ্টটো মেইন ডেষ্টিনেশ্যনটো ৱাও প্লেন পোৱা নাই নেকি আৰু আছে নেকি মেইন পাবলৈ এইটোৱে মেইন নেকি আকৌ যাব লাগিব বোলে ব'লা অ' মাই গড ইমান কষ্ট কৰিব দিলোঁ এনেকুৱা জেগাত আহিলে মানে একদম দুখ চিন্তা ডিপ্ৰেশ্যন এইগিলাখন একোৱে নহয় যায় কাৰোবাৰ যদি ব্ৰেকআপ চেকআপ হৈছে এতে আহি যাওক একদম ডাইৰেক্ট মুভ অন কৰিব পাৰিব একদম চিন্তাই নাই আৰু এটা আছে এইফালে চব ফ্ৰেছ হৈছে অলপ মাই গড খতৰনাক জাৰ্ণি লাইফত নাপাওঁ আৰু বঢ়িয়া ৰ'ব নোৱাৰা হৈ গ'ল পাপ্পা নেক্সট লেভেল এটা জাতি দেখি দিয়ক আপুনি অ' মাই গড বস্তু ইণ্টাৰেষ্টিং আপোনালোকে চাব পাৰিব ক'ব ইয়াত শিল ভাগৰ কথা অকণমান ক'ব কওকচোন খুৰা দেখিছেনে বাৰু অকণমান ওলাই থকা নিচিনাকৈ আছে শিল ভাগত এই শিলটোৰ ইণ্টাৰেষ্টিং কাহিনী এটা আছে এইটো হ'ল জীয়া শিল এই পোৱালি দিব কিছুদিনৰ মূৰত এইটো ওলাই নিজে নিজে গুচি যাব কি কয় কিছুদিনৰ যেতিয়া পোৱালি দিব ইয়াত এটা হ'ল থাকিব খাল থাকিব হয় হয় এই যেনেকুৱা এই বাহিৰ ফালে গোল আছে এইটো তেনেকৈ গোলকৈ সেইটো ওলাই এটা বেলেগ মানে গৰ্ভৱতী অৱস্থাত আছে অঁ গৰ্ভধাৰণ কৰিছে দেখিছেনে কিমান ইণ্টাৰেষ্টিং এইটো শিল 10 মাহ 10 দিনা বাসত্তৰ বছৰ হৈছে 72 বছৰ হৈছে আমি যিটো ৰাস্তাত আমাৰ লগত ইমান দীঘলকৈ দেখিছেনে খোজকাঢ়ি পাৰ হৈ আহিছে আৰু আমাৰ কষ্ট কৰি আহিছে আচল ৱাটাৰফল আপোনালোকে শিকিবলগীয়া বহুতখিনি ইমান আমিয়ে ভাগৰি গৈছোঁ ষ্টেপ কাউণ্ট কৰি আছোঁ এতিয়ালৈকে প্ৰায় 3000ৰ ওপৰত ষ্টেপ হৈছে প্ৰায় 2 মাইলমান দেখাইছে ইয়াতে ডিষ্টেঞ্চ ৰাস্তাই নাই তাৰ পৰা আহিছোঁ পাৰিছে কি পিছল ৰাস্তা জয় শ্ৰীৰাম হৰ হৰ মহাদেৱ ভাৰত মাতা কি বন্দে বন্দে স্যার মহাদেৱক চিন্তা কি হৰিবল হৰিবল হৰিবল
পালোঁ ফাইনেলি জয় শ্ৰীৰাম হৰ হৰ মহাদেৱ জয় শ্ৰীৰাম হৰ হৰ মহাদেৱ জয় শ্ৰীৰাম আমি পাই গ'লোঁ ৱাটাৰফল মেইন ৱাটাৰফল চব খোৱাত ব্যস্ত কৰিছোঁ এতিয়া ল'বাচোন ভিডিঅ' পৰিস্মিতা ল'বা পিছৰ খাম নেকি ইয়াত গা ধুলোঁ পানী দেখি একদম ৰ'ব নোৱাৰিলোঁ তো এনেকুৱা ফিলিং কেতিয়াও নাপাওঁ আৰু এনেকুৱা যাত্ৰা বহুত ভাল লাগে মোক দুটি চকু লাগে চকু মুদিলেই কলিজাত সোমাই গৈছিলে মোক দুখন হাত লাগে পোহৰত যিদৰে আমাৰ নিজৰ ছবি লৈ আছে ঠিক তেনে মোক দুটি ভৰি লাগে খোজত খোজ মিলাই তুমি মই গৈ থাকিবলৈ আৰু মোক দুটি উঠ লাগে মৌন হৈ থাকিবলৈ মোক এমুখ হাঁহি লাগে তোমাক ৰাখিব পাগলী পাহি মই যাওঁ নেকি কাষলৈ সেইটোৱে মাধৈ মালিনী কবিতাটো মাধৈ মালিনীটোত পাহি তোক ভাল পাওঁ মই তোক ভাল পাওঁ বুলি কমি ভাল পাওঁ বুলি কমি কোনোবাই যদি জেৰুৱা ভাঙি ছিঙিবলৈ যায় কোনে ৰাখিব তোক মই ৰাখিছোঁ ৰাতিটোৰ ভিতৰতে মোৰ হাতীখন আকাশ বগাই লাগি ৰাতিটোৰ ভিতৰতে মোৰ হাতীখন আকাশ বগাবি কিবা এটা আছিলে মই পাহৰিলোঁ তাৰপিছত সেই লাষ্টৰ লাইনটো মানে এনেকুৱা এই পাগলী পাহি অলপ সংযোজন হ'ল তুমি আহি আছোঁ কিন্তু উঠাতে নুমাতে আৰু কষ্ট বাপৰে বাপ ইমান ছেভ কৰিব লগা হৈছে